Hello guys, welcome to Sukhananda Vlog. মই গৈ আছো ঠেলামাৰা এটা জাগাত গৈ আছো আপোনালোকক দেখুৱাই আছো ক'ত যাও মই আপোনালোকে চাই থাকক ভিডিওটো সকলোকে চাই থাকক এয়া চাওক ঠেলামাৰাত এতিয়া গৈ আছো বামুন পুখুৰী পাৰ্ক পাই গলোহি এখন চাওক বামুন পুখুৰী পাৰ্ক ঠিক আছে না আছে বামুন পুখুৰী পাৰ্ক কাইমাৰীৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ মান ভিতৰ ৰাস্তাত সোমাই আহিব লাগে মানে বামুন পুখুৰী পাৰ্ক এয়া চাওক পুখুৰীটো কি ধুনিয়া তাতে যাব লাগিব বাথৌ মহাসভা য'ত আমি আহিছো তো কেতিয়া পৰা ষ্টাৰ্ট হ'ব কালিৰ পৰা ন কালি না পৰহিৰ পৰা ষ্টাৰ্ট হ'ব তাৰ আগতে মই আপোনালোকক দেখুৱাবলৈ আহিছোঁ কি কি তাত বনাইছে কেনেকুৱা ডেকোৰেশ্যন কৰিছে সেইবিলাকে দেখুৱাব আহিছোঁ আপোনালোকে চাই থাকক বেছি দূৰ নাই আৰু ইয়াৰ পৰা 1 কিলোমিটাৰমান হ'ব আপোনালোকে চাই থাকক ভিডিঅ'টো ফাইনেলি গাইজ পাই গ'লোহি যিটো জাগাত মই আজি আহিছিলোঁ আপোনালোকক দেখুৱাম আমাৰ নিখিল বাথৌ মহাসভা যিটো আছে 18 তাৰিখৰ পৰা 18 19 20 ন 3 দিন আছে যিটো ইয়াত পাই গ'লোহি এয়া চাওক আপোনালোকক দেখুৱাই আছোঁ মই এয়া পুৰা ৰেডি কৰি থৈ দিয়া হৈছে এখন গেট এইটো ইন গেট ইয়াতে বহুত কষ্ট কৰিছে মানুহবোৰে এয়া হৈছে নিখিল বাথৌ মহাসভা যিটো 18 তাৰিখৰ পৰা আছে আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক পুৰা ডেকোৰেশ্যন কৰি থকা হৈছে পুৰা ৰেডি কৰি থকা হৈ আছে এইফালে পেণ্ডেল বনাই আছে ইয়াতে কাউণ্টাৰবিলাক বনাই থৈ দিয়া হৈছে গাইজ আপোনালোকে আহিলে ইয়াত ঘূৰি ঘূৰি ভাগৰি যাব ইমান ডাঙৰ এৰিয়া মানে ইয়াত বিভিন্ন ধৰণৰ গ্ৰন্থমেলা পাতিছে হা মিটিং এক্সট্ৰা হোৱা জেগা পাতিছে ফ্লেগ হোষ্টিং কৰা এক্সট্ৰা জেগা আছে মানে বহুত ডাঙৰ এৰিয়া আপোনালোকে চাওক কিমান ডাঙৰ এৰিয়া সৌ তাৰ পৰা আহিছোঁ আমি একে সেই মাথাৰ পৰা ইফালে চাই আহিলে চাই থাকিব পাৰিব আপোনালোকে দেখিয়ে গৈ থাকিব মানে বহুত ডাঙৰ এৰিয়া ইমান ডাঙৰ এৰিয়া কভাৰ কৰি মানে আমাৰ বাথৌ মহাসভাখন পতা হৈছে যিটো মানে অসমৰ ভিতৰত ডাঙৰ আমাৰ এই শোণিতপুৰ ডিষ্ট্ৰিক্টত য'ত তেজপুৰত হ'ব 18 তাৰিখৰ পৰা আপোনালোকে আহিব পাৰিব সকলোৱে চাব পাৰিব ইয়াত কি হয় চাত খোৱা মানে পুৰা এইটো ডাইনিং হল গম পোৱা গ'লো এতিয়া এইটোৱে হ'ল ডাইনিং ৰুম ইয়াতে ভাত পানীবিলাক অতিথিবিলাকক খুৱাব আমাৰ ৰাইজকো খুৱাব ইয়াতে 3 দিন প্ৰগ্ৰাম হ'ব 3 দিনো খোৱা বোৱা দিব নিৰামিষ ভাতে দিব কিন্তু 3 দিন দিব আৰু কৰি আছে তাৰ পৰা জানিবলৈ চেষ্টা কৰিম ইয়াত কি কৰা হ'ব ইমান ডাঙৰ হ'ল এনেকুৱা ৰুম আৰু 10টা মান আছে য'ত মানে কিমান মানুহ ইয়াতে আমাৰ ডেলিগেট মিটিংটো হ'ব এইটো জাগাতে যিটো ডেলিগেট মিটিং পতা হ'ব ইয়াতে হ'ব ইয়াত মানে ৰাস্তাখিনি দেখুৱাই আছোঁ এটা দুটা নহয় মানে কি শ আছে টয়লেটৰ ব্যৱস্থা কৰি দিয়া হৈছে ধুনীয়াকৈ টয়লেটৰ ব্যৱস্থা কৰি দিয়া হৈছে এয়া চাওক একফালৰ পৰা চাই যাওক আপোনালোকে ইয়াতে দমকলৰ ব্যৱস্থা কৰি দিয়া হৈছে ইয়াতে পানীৰ ব্যৱস্থা কৰি দিয়া হৈছে পানীৰ প্ৰব্লেম নাই একো এইটো টয়লেট ইফালে গৈ থাকিব টয়লেট এতিয়া ইয়াৰ পৰা যাওঁ আপোনালোক টয়লেটৰ ব্যৱস্থাবোৰ দেখুৱাই দিলোঁ ইয়াতে অকল বুলি নহয় য'ত জাগা আছে তাৰ ওচৰৰ পাজৰে টয়লেট পাই যাব আপোনালোকে টেনশ্যন নকৰিব টয়লেটৰ কোনো অভাৱ নাই আচ্ছা हमको सिखा रिया है খোৱা বোৱাৰো অভাৱ নাই ইয়াতে ধুনীয়াকৈ ভাতৰ ব্যৱস্থাও কৰি দিছে ৰাইজৰ কাৰণে ভাতৰ ব্যৱস্থাও কৰা আছে মই আপোনালোকক দেখুৱালৈ ভাতৰ ব্যৱস্থাটো কোন জাগাত আছে আপোনালোকৰ ভোক লাগিলে আহিলে হ'ল বিন্দাছ খাই যাব পাৰিব আপোনালোকক দেখুৱাই আছোঁ মেলা জাগাত য'ত ইয়াতে মেলা হ'ব আপোনালোকে চাব পাৰে মেলাৰ কাৰণে পুৰা ৰেডি কৰি থকা হৈছে পুৰা মেলাৰ কাৰণে ৰেডি কৰি থকা হৈছে ইয়াত চাওক আপোনালোকে পুৰা মুখ্য আকৰ্ষণ যিটো আমি সকলোৱে ভাল পাওঁ ষ্টেজ প্ৰগ্ৰাম যিটো ফাংচন ইয়াতে হ'ব জাগাটো চাওক আপোনালোকে অপেন ষ্টেজ কোনো নাই ইয়াতে পুৰা ষ্টেজখন অপেন হয় ইয়াতে চাইডে আপোনালোকে বিভিন্ন ধৰণৰ বস্তু পাই যাব খোৱা বস্তু পাব পাৰে ন দোকানবিলাক ইয়াতে বহাব ছিংগাৰে ইয়াতে পাৰফৰ্মেঞ্চ কৰিব আমিও আহিলে ইয়াতে আহিব লাগিব কিন্তু ইয়াত অহা এটা কথা আছে টিকেট কাটিব লাগিব টিকেট চিষ্টেম কৰিছে টিকেট চিষ্টেম কৰিহে আপোনালোকে ইয়াত ভিতৰত আহিব পাৰিব নহ'লে আহিব নোৱাৰিব এইখন আমাৰ অপেন ষ্টেজ আজি হ'ল অপেন ষ্টেজ এইটো চাওক সুৰজ কুমাৰ বড়ো আৰু 19 তাৰিখে আমাৰ অতি মৰমৰ ফুকন বড়ো ইয়াতে আহিব আপোনালোকে চাব আহিব পাৰিব এটা পৰিৱেশ আপোনালোকে চাই থাকক এয়া দেখুৱাই আছোঁ আপোনালোকৰ গাঁৱলীয়া পৰিৱেশ আমাৰ
আমাৰ গাঁৱৰ মানুহবোৰ কেনেকুৱা বসবাস কৰে এয়া চাওক ধুনীয়াকৈ দমকল এটা থাকে ওচৰতে তাৰ ওচৰত এটা পুখুৰী থাকে ইফালে আমাৰ এইটো ঘৰটো থাকে এয়া চাওক আমাৰ ঘৰবোৰ এনেকুৱা হয় না ইয়াত পুৰা গাঁৱলীয়া এটা পৰিৱেশ দিছে ভাল লাগিছে চাই পুৰা এইবোৰ নৰাৰে বনাইছে খেৰ নৰা ধুনীয়াকৈ বনাই থৈ দিয়া হৈছে ইয়াত এটাই ৰুম এইটো এটা ৰুম ইয়াত দুটা ৰুম যেনেকুৱা মানে আমাৰ ঘৰবোৰ হয় সেনেকুৱাই বনাই দিছে এইটো চালি ঘৰ আপোনালোকে চাব পাৰে ইফালে এখন য'ত আমাৰ বাৰণ্ডা মানে কি আলহী অতিথি আহিলে বহিব দিয়া বা পাকঘৰো বনাই কিছুমানে গৰু ছাগলী ৰাখিবৰ কাৰণে বনাই সেইটো এটা পৰিৱেশ বনোৱা হৈছে এইফালে চাওক আমাৰ ভঁৰাল যিটো চুতীয়া ধানখিনি ৰাখে তাৰে এটা পৰিৱেশ কৰি দিছে এয়া চাওক ভঁৰাল এটা এটা ভঁৰাল নিচিনা বনাই দিছে ভাল লাগিছে কিবা এটা চাই এয়া চাওক পুৰা আমাৰ গাঁৱলীয়া পৰিৱেশটো ইয়াত দাঙি ধৰিছে মই এবাৰ আপোনালোকক দেখুৱাব ওলাইছোঁ এয়া চেপা চাওক ডাঙৰ যিটো চেপা বিগ চেপা আমাৰ লোকেল মানুহবিলাকে জানিব এইটো হ'ল চেপা চাওক মাছ ধৰা যিটো আমাৰ চেপা বুলি কয় বেলেগে কি কয় নামটো ইমান নাজানো ভালকৈ এয়া চাওক দুটা চেপা বনাই থৈছে এইটো ক'ৰবাত ডেক'ৰেশ্যনৰ কাৰণে বনাই থৈছে চাগৈ সজোৱাব চাগৈ ইমান ভালকৈ নাজানো এইফালে হেলি গ্ৰাউণ্ডটো চাব যাওঁ এতিয়া ক'ত হেলি আমি সেইটো চাব গৈ আছোঁ জেগাটো কোনখিনিত আপোনালোকে চাই থাকক আপোনালোকক দেখুৱাই আছোঁ এইটো ৰোড তাৰ নামাব আমাৰ CM ছাৰ আৰু এইফালে গৃহমন্ত্ৰী বিষয়া ডাঙৰীয়া য'ত নামিব আমাৰ এইটো জেগাতে নামিবহি অপেন ফিল্ড চাওক নতুনকৈ নিৰ্মাণ কৰা হৈছে আপোনালোকক দেখুৱাই আছোঁ ওচৰৰ পৰা গৈখিনি এয়া চাওক বহুত আমাৰ এই মিটিংখনৰ কাৰণে এই মহাসভাখনৰ কাৰণে বহুত খৰচাও হৈছে আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক যিটো হেলিকপ্টাৰ নামিব আমাৰ ইয়াতে নামিব যিটো জেগা এইটো বনাইছে এয়া চাওক ইয়াতে নামিব ইয়াতে ধুনীয়াকৈ বনাই আহিছে ৰুলাৰ মাৰি দিয়া হৈছে পুৰা প্লেন কৰি দিয়া হৈছে আৰু এটা গ্ৰাউণ্ড বনাই আছে ইয়াৰ সমানে ইয়াতকৈ অলপ ডাঙৰ সেইটো যিটো কাম কৰি আছে মানুহকেইজনে এইটো এটা গ্ৰাউণ্ড দুটা জেগা বনাইছে মানে এই দুটা জেগাতে নামিব এই দুটা ঠাইতে নামিব আপোনালোকক দেখুৱালোঁ এটা বস্তু দেখুৱাই দিলোঁ আপোনালোকক ক'ত কি হ'ব ক'ত গান ষ্টাৰ্ট হ'ব ক'ত ভাত খোৱা ক'ত টয়লেট ক'ত আমাৰ মহাসভা মানে কি আমাৰ 50,000 যিটো ৰাইজে একেলগে মিলি প্ৰে কৰিব সেই জেগাটো দেখুৱাই দিলোঁ আপোনালোকে আহিব আপোনাৰ সকলোকে স্বাগতম থাকিল আমাৰ এই মহাসভা মিটিংখনলৈ আপোনালোকে আহক এনজয় কৰক চাওক অলপ কিছু কথা বুজক শিকক গাইজ মই এতিয়া দাদাজনমান লগ পালোঁ তেওঁ নাচনি কেনেকৈ নাচাব মিটিঙৰ বিষয়ে সোধোঁ আপোনালোকে চাই থাকক আৰু ইয়াত কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব মিটিংটো নমস্কাৰ ইয়াত অহা 18 তাৰিখৰ পৰা আৰম্ভ হ'ব গতিকে ইয়াত এপ্ৰক্সিমেটলি মানে প্ৰায় 300 নাচনি আছে 300 আঞ্চলিকৰ পৰা ছোৱালীবোৰ আহি আছে তেওঁলোকে এটা জেগাৰ নাই মানে ন বিভিন্ন অঞ্চল আছে মানে শোণিতপুৰ জিলাৰ ভিতৰতে আছে বৰ্তমান এইটো অসমৰ ভিতৰত ডাঙৰ মিটিং নে আমাৰ অসমৰ ভিতৰতে এইটো 13 এডিশ্যন মানে 13 হয় এইটো প্ৰদূষণ ভিত্তিত হয় আসাম বাথু মহাসভা বুলি কয় এইটো আজি ইয়াতে আমাৰ শোণিতপুৰ জিলাৰ ঠেলামাৰা আঞ্চলিক এৰিয়াত পালন মুখ্য অতিথি হিচাপে আমাৰ গৃহমন্ত্ৰী ভাৰতবৰ্ষৰ অমিত শ্বাহ ডাঙৰীয়া লগতে আমাৰ অসম চৰকাৰৰ যিবিলাক বিভাগীয় মন্ত্ৰী প্ৰায় আহিব হিমন্ত বিশ্ব শৰ্মা প্ৰমোদ বড়ো আদি কৰি প্ৰায় কেইজন আহিব আৰু ইয়াতে এনে 3 দিন হ'ব ন 3 দিনীয়া কাৰ্যসূচী এনে মই চাই আছোঁ বহুতখিনি জেগা মানে দেখিছোঁ কিন্তু ক'ত কি হ'ব একো বুজি পোৱা নাই এইটো বুজাই দিব নেকি এইটো জেগাত ধৰ কি কৰা হ'ব আমাৰ এইটো জেগাত ফ্লেগ লগোৱা হ'ব নেকি নাই ইয়াতে আমাৰ হেৰি হ'ব কি কয় আমাৰ বড়ো যিটো আৰচ হয় সেইটো আৰচ ইয়াত গোৱা হ'ব প্ৰে যাক আমি প্ৰাৰ্থনা বুলি কওঁ 20 তাৰিখে হ'ব অমিত শ্বাহ সন্মুখত থাকিব অমিত শ্বাহ মানে উপস্থিতিত প্ৰায় খুব কমেও 50,000 আমাৰ যিসকল ধৰ্মপৰায়ণ ব্যক্তি আছে আমাৰ বাথু ধৰ্ম তেওঁলোকে ইয়াত প্ৰে কৰিব বড়ো আৰচ যাক আমি আৰচ গুমা বুলি কওঁ সেইটো আৰচ কৰা হ'ব ইয়াতে
গাইজ আপোনালোকক একফালৰ পৰা দেখুৱালোঁ মিটিংখনত আমাৰ এই মহাসভাখনত ক'ত কি আছে, ক'ত মিটিং হ'ব, কোনটো জেগাত প্ৰে কৰিব, কোনটো জেগাত আমাৰ ষ্টেজ প্ৰগ্ৰাম হ'ব, ক'ত মেলা হ'ব, আপোনালোকক একফালৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট এটা কৰি দিব। আজিলৈ ইমানতে ৰাখোঁ, বাই বাই।